ভাল লাগিছে এইকাৰণে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী উন্নতি হৈ পিনে দেশৰ উন্নতি সাধনত তেওঁলোক শিশু সন্তানৰ যদি মগজুটো বিকাশ হয় খেলা ধূলা মানসিক যিটো থাকে এই খেলা ধূলাৰ পৰা তেওঁলোকৰ বহু উৎসাহ উদ্দীপনা পায় আৰু সেইকাৰণে তেখেতসকলৰ পৰিয়াললৈ ধন্যবাদৰ পাত্ৰ আৰু কৰক ইয়াতকৈ ডাঙৰকৈ পাতক আৰু তেওঁলোকৰ উদগনিজনক আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীবিলাক যেতিয়া উন্নতি হ'ব আমাৰ গাঁৱৰে উন্নতি হ'ব সেইকাৰণে মই তেখেতসকললৈ মই ধন্যবাদ কিছুমান এডৰামান মাটি থাকি তাত খেলিবলৈ আহিব গছটো ৰুই পেলাই প্ৰতিপালনো কৰিব ডেইলি খেলিবলৈ আহোঁতে 5 বছৰত গছেই ডাঙৰ আৰু সেই পদ্ধতিটো ল'লে মানে সোনকালে পাব খেলা ধূলাৰ মাজতো যে আমি গছ ৰুওঁ প্ৰতিপালন কৰিব লাগে ডাঙৰ কৰিব ডেইলি চাব ডেইলি খেলিবলৈ আহিব সেই চিষ্টেমটো কৰিলে সোনকালে সেউজীকৰণ হ'ব এতিয়া ৰাস্তাটো বনাইছে ৰাস্তাৰ কাষতে ৰোগ লাগিলে ভালকৈ প্ৰতিপালন তেতিয়া সুন্দৰ পৃথিৱীখন সুন্দৰ হ'ব আৰু ভাল হ'ব আৰু নিজৰ ৰাতিপুৱা মৰ্ণিং ৱাক কৰোঁতে সেইবিলাক ল'ৰা ছোৱালী শিকিব তেতিয়া সিহঁতৰ আৰু কৰিবলৈ মন যাব সেই অৱস্থাৰ পৰা শিকাব তাৰমানে সৰু অৱস্থাৰ পৰা এতিয়া খুব ভাল হৈছে খেলা ধূলাৰ মাজতে শিকাব আমাৰ প্ৰয়াত পিতৃদেৱ শিক্ষাবিদ এই অঞ্চলৰ এগৰাকী সমাজকৰ্মী আছিল ৰাজেন ফুকন তেখেতৰ এটা সপোন আছিল অঞ্চলটো খুব ধুনীয়াকৈ সজাই পৰাই তোলা আৰু আমি তেখেতৰ স্মৃতিত এই শিশু উদ্যানখন নিৰ্মাণ কৰি উলিয়াইছোঁ সৰু সৰু ছাত্ৰ ছাত্ৰীসকল ল'ৰা ছোৱালীবিলাকৰ মানসিক শাৰীৰিক বিকাশত যাতে সহায় হয় আৰু আজি অৰণ্য মাধৱ যাদৱ পায়েং ডাঙৰীয়াই এই পাৰ্কখন উদ্বোধন কৰিলে দেউতাৰ সহকৰ্মী পুনা শইকীয়াই দেউতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে আমি সকলোৰে ওচৰত কৃতজ্ঞ আৰু আশা কৰিম যে এই উদ্যানখনে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উঠি অহা যুৱ প্ৰজন্মক নৱপ্ৰজন্মক সহায় কৰিব আৰু এটা পৰিৱেশ গঢ়ি তোলাত সহায়ক হ'ব।